নমস্কাৰ, মই আশাতৰ শৰ্মা আপোনালোকক পুনৰ স্বাগতম জনাইছো আমাৰ অনুষ্ঠান শিলে দেৱতাৰ কথাকৈৰ মাজলৈ। আজি এটা দ্বীপলৈ লৈ যাওঁ। নদীদ্বীপ, এটা সৰু নদীদ্বীপ। বুজিছেই চাগৈ, যাওঁ বলক উমানন্দলৈ। উমানন্দ দ্বীপলৈ যাবলৈ চৰকাৰী আৰু বেচৰকাৰী দুই ধৰণৰ ফেৰীৰে ব্যৱস্থা আছে। আজি আমি গৈ আছো উমানন্দ দ্বীপলৈ। এইটোৱেই হৈছে পৃথিৱীৰ সকলোতকৈ সৰু নদীদ্বীপ, য'ত মানুহে বসবাস কৰে। এয়াই হৈছে ভস্মাচল, এয়াই হৈছে উমানন্দ। ইয়াৰ লগতো জড়িত হৈ আছে কিছুমান ৰোমাঞ্চকৰ কাহিনী। তেতিয়াহ'লে জানো আহক, এই পাহাৰটিৰ নামে বা ভস্মাচল কিয় হ'ল, বা দ্বীপটিৰ নামে বা উমানন্দ কিয় হ'ল? প্ৰাচীন কালত এটা অসুৰ আছিল, যাৰ নাম আছিল তাৰকাসুৰ। সি ব্ৰহ্মাৰ পৰা বৰ পাই অতিকৈ শক্তিশালী আৰু অত্যাচাৰী হৈ পৰিল। ব্ৰহ্মাৰ পৰা সি এইটোৱে বৰ পাইছিল যে কেৱল শিৱৰ পুত্ৰইহে তেওঁৰ মৃত্যুৰ কাৰণ হ'ব পাৰে। কিন্তু তেতিয়ালৈকে শিৱই পাৰ্বতীৰ লগত বিবাহেই কৰা নাছিলে। সেয়েহে দেৱতাসকলে মিলি কামদেৱক পঠিয়াই শিৱৰ তপস্যা ভংগ কৰিবলৈ। এই কথাত শিৱৰ অতিশয় খং উঠে আৰু কামদেৱক তৃতীয় নয়ন খুলি ভস্ম কৰি দিয়ে। এই অঞ্চলতেই কামদেৱক ভস্ম কৰা হৈছিল বাবে এই অঞ্চলটিৰ নাম ভস্মাচল হয়। ইতিমধ্যে পাৰ্বতীৰ লগত শিৱৰ বিয়া হয়।
আৰু কামদেৱৰ পত্নী ৰতী দেৱীয়ে এই স্থানতে আহি শিৱক আৰাধনা কৰে। শিৱই আৰাধনাত সন্তুষ্ট হৈ কামদেৱক পুনৰ জীৱন দান কৰে। এই কথাত পাৰ্বতী দেৱী অতিশয় আনন্দিত হয়। পাৰ্বতীৰে অন্য এটা নাম আছিল উমা। উমাই এই অঞ্চলতে আনন্দ লাভ কৰাৰ বাবে এই অঞ্চলটিৰ নাম উমানন্দ হৈ সেই শক্তিপীঠৰ কিছু নিলগত মহাদেৱে ভৈৰৱ হিচাপে স্থিতি লয়। আমাৰ অসমৰে এনেকুৱা শক্তিপীঠ হৈছে নীলাচল পাহাৰৰ কামাখ্যা আৰু ইয়াৰে ভৈৰৱ হৈছে ভস্মাচল পাহাৰৰ এই উমানন্দ। শিৱৰাত্ৰিৰ দিনা ইয়াত বিৰাট ডাঙৰ মেলা হয়। শিৱকনো কেনেকৈ পূজা দিব পাৰি? বেলপাত শিৱৰ অতিকৈ প্ৰিয়। শিৱৰ প্ৰিয় ফুল হৈছে ধতুৰা। শিৱক পঞ্চামৃতেৰে স্নান কৰা হয়। পঞ্চামৃত, এই পঞ্চামৃতনো কি? পঞ্চামৃত হৈছে পঞ্চ অমৃত। ইয়াত থাকে ঘিউ, চেনি, মৌ, গাখীৰ আৰু দৈ।
দ্বীপটিৰ চাৰিওফালে প্ৰাচীন মন্দিৰৰ ভগ্নাৱশেষ সিঁচৰিত হৈ আছে। ইয়াৰ ভগ্নাৱশেষসমূহ চাই এনে লাগে যেন এইখিনি পাল বংশৰ সময়ৰ হয়। উমানন্দ দ্বীপৰ নিলগতে আৰু এটা সৰু দ্বীপ আছে। এই দ্বীপটিৰ নাম হ'ল উৰ্বশী দ্বীপ। ইয়াতো প্ৰাচীন মন্দিৰৰ ভগ্নাৱশেষ পোৱা যায়। ইয়াত জাবৰ-জোথৰ নেপেলাব, ইয়াত প্লাষ্টিক ব্যৱহাৰ নকৰিব। এয়া আমাৰ অসম, আমাৰ উমানন্দ। ইয়াক সেউজীয়া কৰি ৰখাটো, প্ৰদূষণমুক্ত কৰি ৰখাটো আমাৰ প্ৰত্যেকজন অসমীয়াৰে কৰ্তব্য। কোৱা হয় ৩৩ কোটি দেৱ দেৱী আছে। ৩৩ কোটি? আচলতে কোটিৰ আৰু এটা অৰ্থ আছে, প্ৰকাৰ। অৰ্থাৎ ৩৩ প্ৰকাৰৰ দেৱ দেৱী আছে। তাৰে ১২টা হৈছে আদিত্য, ১১টা হৈছে ৰৌদ্ৰ, ৮টা বসু আৰু ২টা অশ্বিন। এই দ্বীপটো হেনো দেখিবলৈ মৌৰা চৰাইৰ দৰে। সেইকাৰণে ব্ৰিটিছসকলে এই দ্বীপটিক পিকক আইলেণ্ড বুলি কৈছিলে। মোৰ কিন্তু কোনো ফালৰ পৰা এই দ্বীপটি মৌৰা চৰাইৰ নিচিনা লগা নাই। না মৌৰা চৰাই ইয়াত দেখিবলৈ মই পাইছো। সেউজীয়া নদী দ্বীপটি ভাল লাগিলে নিশ্চয়। সুস্থ হৈ থাকক, শান্তিত থাকক, ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখক। আজিলৈ আহিছো, নমস্কাৰ।